ৰূপৈহাটৰ 4 নং ভোৰবন্ধাত কৰুণ ঘটনা। দুপৰে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ'ল 7 বছৰীয়া এটি কণমানি শিশু। আন 2 সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হৈ পৰে আছিক আহমেদ নামৰ শিশুটি। বৰ্তমান শিশুটিৰ সন্ধানত আৰক্ষী আৰু SDR বাহিনীয়ে চলাই আছে অভিযান। প্ৰায় 4 ঘণ্টা সময় ধৰি অভিযান অব্যাহত আছে যদিও বৰ্তমানেও শিশুটিৰ কোনো সন্ধান নাই। আজি ধৰক প্ৰায় আনুমানিক 12:30মান বজাত আমাৰ এই ওচৰৰে 4 নং ভোৰবন্ধাৰ গাঁৱৰ আশিক হুছেইন নামৰ ল'ৰা এজন তাৰ লগৰ 4-5জন বন্ধুৰ সৈতে গৈছিলে, নদীত নামিছিলে গা ধোৱাৰ কাৰণে। কিন্তু তাতেই আশিক হুছেইন যিজন ল'ৰা আছিলে সেইজন ল'ৰা নিৰুদ্দেশ হয়। সম্ভৱতঃ পানীত পৰিছে, সকলোৱে সেইটো সন্দেহ কৰিছে। আৰু পুলিচ প্ৰশাসনৰ জৰিয়তে আমাৰ স্থানীয় ৰাইজৰ সহযোগিতাত আমি ইয়াত উদ্ধাৰ অভিযান চলাই আছে যদিও কোনোদৰে এতিয়ালৈকে সফল হোৱা নাই। কিন্তু সকলোৱে বিচাৰ খোচাৰ কৰি আছে। SDR বাহিনী প্ৰস্তুত হৈছে। SDR বাহিনী ইয়াত প্ৰস্তুত হৈছে। হয়, আমবাগান থানাৰ আৰক্ষী চকীৰ বিষয়াও আহিছে, আমাৰ SDR বাহিনীৰ মানুহো আহিছে, আমাৰ স্থানীয় লোকো আছে ইয়াত। কিমানমান বজাত নিখোজ হৈছিলে? আনুমানিক ধৰক 12:30মান বজাত নিখোজ হৈছিলে। আৰু কেইজন কিশোৰ গৈছিলে? লগতে ল'ৰা গৈছে 4-5জন মানুহ, কিন্তু 2জনমান ল'ৰা পানীত পৰিছিলে, কিন্তু এজনক উদ্ধাৰ কৰা হ'ল আৰু এজনক এতিয়ালৈকে উদ্ধাৰ অভিযান চলি আছে যদিও কিন্তু এতিয়ালৈকে পোৱা নাই। গা ধুবলৈ 2জন ল'ৰা গৈছিলে? গা ধুবলৈ এজনক উদ্ধাৰ কৰিছে ইতিমধ্যে? এজনক উদ্ধাৰ কৰিছে। এই ঠাইখিনিৰ নাম কি? এই ঠাইখনৰ নাম হ'ল ৰূপৈহাট থানাৰ অন্তৰ্গত 4 নং ভোৰবন্ধা হয়। ৰূপৈহাটৰ পৰা ছাদাম হুছেইনৰ ৰিপৰ্ট, জেবেপি ভাৰত।